टुक्राझारगुरि बर' थुनलाइ आफादनि बानजायनायाव चिरां जिल्ला थुनलाइ आफादा बर' थुनलाइ आफादनि 50थि मुंख्लं सान फालिदों। जों मिन्थिगौदि गोलाव सम बर'फोरा गावनि हारिनि राव, थुनलाइ, हारिमु, धोरोम, सोदोमस्रिखौ मुलुगाव गेरेमसा खालामनांगौनि थांखिजों दुलाराय आसामावनो गोबां रोखोमनि जांख्रिखांनाय लाबोदोंमोन। बेनि गेजेरावनो बर' रावनि हांखोखौ मोनफुंनो थाखाय रमान हांखोनि सोमावसारनायखौबो गोख्रों महराव लाबोदोंमोन, जेराव आमलाराम शिवराम मोनहा रमान हांखोनि सोमावसारनायाव गिबि मुंख्लं जानो गोनां जादोंमोन। बेनिनो दिनै जायफोरा मुंख्लं जालांबाय बिथांमोननि मुङाव दुलाराय बर' थुनलाइ आफादा दिनै 28 सेप्तेम्बर सानखौ बर' थुनलाइ आफादनि मुंख्लं सान हिसाबै फालिबोबाय थानायखौ नुनो मोननाय जादों। दिनैनि सानजोंनो लोब्बा लाखिनानै चिरां जिल्ला दुलाराय बर' थुनलाइ आफादाबो टुक्राझारगुरि बर' थुनलाइ आफादनि बानजायनायाव टुक्राझारनि चिरां आफादसालि नब्लाङाव 50थि मुंख्लं सान फालिनाय जायो। हाबाफारि बायदियै आफादनि फिरफिला बिरहोनाय आरो मुंख्लंफोरनो मान बावखांनायनि उनाव मोनसे सावरायमेल आरो खन्थाइ फरायथिनाय हाबाफारि लानाय जायो, जेराव इएम रनजित बसुमतारी, रायजो सभानि एमपि जयन्त बसुमतारी, लकसभानि एमपि रोनगोरा नार्जारी, डक्टर सांग्रां ब्रह्म आरो बेंटल फरायसालिमानि गोरायुं डक्टर रनजित कुमार नार्जारीमोनजों लोगोसे बर' थुनलाइ आफादनि बिबानगिरिफोर आरो गोबां मेलेमजिबि सानसुमैफ्राबो बाहागो लायो। बर' साहित्य सभार 50তম শহীদ দিবস। এই শহীদ দিবসখন আমার চিৰাং জিলা বৰ সাহিত্য সভাই টুক্ৰাঝাৰ প্ৰাইমাৰী বৰ সাহিত্য সভাৰ অন্তৰ্গত চিৰাং আপাত তাতে অনুষ্ঠিত কৰা হৈছে। পোনপ্ৰথমে মোৰ নিউজ বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিয়ে নহওক বছৰে আমি সেইটো পালন কৰি আহিছোঁ। কাৰণ সেইটোৱেই যে আমাৰ বড়োসকলৰ ভাষাটো আছিল ঠিক, কিন্তু এই ভাষাটো আমি বহলভাৱে সকলো জাতি বা জনজাতিসকলে তাক এই ভাষাটো বুজিবলৈ কোনো পৰা নাছিলে। যিহেতু আমাৰ ভাষা থাকিলেও কোনো সাহিত্য নাছিল। সাহিত্যহে আমাৰ ভাষাটো পৃথিৱীত যিকোনো আমাৰ সমস্যা, আমাৰ বড়োসকলৰ সাংস্কৃতিক বা জীৱনশৈলী, সেইবিলাকত আমি নিজৰ যিটো ভাৱ সেইটো আমি প্ৰকাশ কৰিব পাৰি। সেইকাৰণে যদিও আমাৰ বড়ো সাহিত্য সভাই অসমীয়া স্ক্ৰিপ্টটো প্ৰথমে গ্ৰহণ কৰিছিলে, কিন্তু পিছত আমি বুজি পাইছিলোঁ যে অসমীয়া স্ক্ৰিপ্টটো আমাৰ উচ্চাৰণত অসুবিধা আছে। সেই অসুবিধাখিনি আঁতৰ কৰিবলৈ আমি আমাৰ যিবিলাক বড়ো সাহিত্য সভাৰ মুৰব্বীসকল চিন্তা কৰিলে যে আমাৰ ৰোমান লিপিটো আমাৰ কাৰণে উচ্চাৰণত স্পষ্ট হয়। ইয়াৰ কাৰণে বহুত আলোচনা বিলোচনাৰ মাজত ৰোমান স্ক্ৰিপ্টৰ কাৰণে আন্দোলন কৰা হৈছিল। সেই আন্দোলন কৰা 1974 তাতে আমি আমাৰ বড়ো সাহিত্য সভাই আন্দোলন ঘোষণা কৰা হৈছিল। সেই আন্দোলনত আজিৰ দিনত 1974 চনৰ আজিৰ দিন 28 ছেপ্টেম্বৰ দিনাখন যেতিয়া আন্দোলনত আমাৰ বড়ো সকলে আন্দোলন কৰাইছিল, পোনপ্ৰথমে বৰপেটা ৰ'ডত আমাৰ আমলাৰাম শিৱৰাম এই দুইজনে মৃত্যুবৰণ কৰিবলৈ হৈছিল। আৰু
এই মৃত্যুবৰণ কৰাৰ কাৰণে তাৰ লগতে আমাৰ আৰু 14জন শ্বহীদ হ'ব লগা হৈছিল। ইয়াৰ কাৰণে আমি সেই দিনটো আজিৰ দিনটো সেই 2জন ব্যক্তি যিহেতু প্ৰথম ক'ব গ'লে আমাৰ বড়োসকলৰ আন্দোলন পিৰিয়ডত প্ৰথম শ্বহীদ বুলি ক'লে এই 2জনে আমলাৰাম আৰু শিৱৰাম। ইয়াৰ কাৰণে আজিও আমাৰ বড়ো সাহিত্য সভাই 28 ছেপ্টেম্বৰ দিনখন আমি শ্বহীদ দিৱস বুলি পালন কৰি আহিছোঁ আৰু পালন কৰি থাকিব আৰু যেতিয়ালৈকে বড়োসকলে থাকিব সেই পালনটো আমাৰ থাকিব। কাৰণ এইটোৱেই যে বড়ো সকলৰ কিন্তু ৰোমান স্ক্ৰিপ্ট ডিমাণ্ড যিহেতু কৰিছিল, কিন্তু অসম চৰকাৰে এইটো কেতিয়াও মানা নাছিল। তথাপিও আমি এইটো যুঁজি পাছত ৰোমান স্ক্ৰিপ্টটো 1975 চনত এইটো এৰাই চলাই যে ভাৰত চৰকাৰে যে দেৱনাগৰী স্ক্ৰিপ্টটো আমি এতিয়া যিটো আমি আমাৰ বড়ো স্ক্ৰিপ্ট হিচাপে আমি চলাই আছোঁ, সেই স্ক্ৰিপ্টটো আমি গ্ৰহণ কৰা হৈছিল আৰু ৰোমান স্ক্ৰিপ্টটো আমাৰ এইফালে আঁতৰি থাকিল। যিয়ে নহওক তথাপিও যিহেতু আমাৰ ৰোমান স্ক্ৰিপ্ট মুভমেণ্টত আমাৰ যিটো বড়ো ভাইসকল শ্বহীদ হ'ল, সেই শ্বহীদৰ কাৰণে আমি 28 ছেপ্টেম্বৰ দিনখন প্ৰতি বছৰে যিকোনো ঠাইত বেলেগ ঠাইত আমি পালন কৰি আহিছোঁ আৰু কৰি থাকিব এইখিনি।